মই আব্দুল্লাৱাল নৱম শ্ৰেণীৰ আৰবী বিষয়ৰ ওপৰত অলপ আলোচনা কৰিব বিচাৰিছোঁ। এইটো হাইস্কুলত ইলেক্টিভ এৰাবিক। কালি মই যদিও এইখিনি কৈ দিছিলোঁ, তথাপিও আজি আৰু অলপ কৈ দিব বিচাৰিছোঁ। হোৱাটছএপত তোমালোকৰ কোনো ডাটা মই পোৱা নাই, তথাপিও কৈছোঁ। সুহাইল চাবাহাল খাইৰ, সুপ্ৰভাত। চাবাহ মানে ৰাতিপুৱা, খাইৰ মানে ভাল, ভাল ৰাতিপুৱা, তাৰমানে আমাৰ ভাষাত সুপ্ৰভাত বুলি কয়। জমিলাই কৈছে চাবাহান নুৰ, এইটো ৰাতিপুৱাৰ সন্মাখনৰ উত্তৰ। চাবাহান নুৰ, উজ্জ্বল ৰাতিপুৱা। সুহাইলে কৈছে মেন আইনা আনতে, তুমি ক'ৰ পৰা। মেন মানে পৰা, আইনা ক'ৰ। এতিয়া আচলতে আইনা মানে ক'ত, কিন্তু ইয়াত হ'ব কৰ। আনতে মানে তুমি, স্ত্ৰীলিংগ। পুলিংগ হ'ল আন্তা। মেন আইনা আনতে, তুমি ক'ৰ পৰা। জমিলাই উত্তৰ দিছে আনা মিনাল বাইতি, মই ঘৰৰ পৰা। সুহাইল কৈছে ওমান হাজেহি, আৰু সেইজনী কোন। আৰু এইজনী কোন, ওচৰত যে আছে ছবি, এই ছোৱালীজনীৰ কথা কৈছে। এইজনী কোন, পুলিংগ হ'লে হাজা হ'ল হয়, অমান হাজা, এইজন কোন। ইয়াত আছে অমান হাজেহি, এইজনী কোন। উত্তৰ দিছে জমিলাই হাজেহি উখতি, এইজনী মোৰ ভণ্টি। সুহাইল আৰু কৈছে মা এছমুহা, অলপ দূৰত আছে, এই ছোৱালীজনীৰ কথা কৈছে। মা এছমুহা, মা মানে কি, এছমুহা, এছমু মানে নাম, হা মানে তাইৰ। পুলিংগ হ'লে হু হ'ল হয়, স্ত্ৰীলিংগ হা। মা এছমুহা, তাইৰ নাম কি। জমিলাই উত্তৰ দিছে এছমুহা চালিমা, তাইৰ নাম চালিমা। সুহাইলে কৈছে ওয়ামান তিলকা, আৰু সেইজনী কোন। এই দূৰজনৰ কথা কৈছে। চালিমা এইজন ওচৰৰ কথা কৈছে। এই ওচৰৰজন হ'ল চালিমা, দূৰৰজন এইবাৰ ক'ব ওয়ামান তিলকা, আৰু সেইজনী কোন। তিলকা ওচৰত, পুলিংগ হ'লে জালিকা, স্ত্ৰীলিংগ হ'লে তিলকা। ওচৰত হ'লে হাজা, পুলিংগ হ'লে হাজা, স্ত্ৰীলিংগ হ'লে হাজেহি। ওয়ামান তিলকা, আৰু সেইজনী কোন। উত্তৰ দিছে জমিলাই তিলকা চাদিকাতি নবিলা, সেইজনী মোৰ বান্ধৱী নবিলা। ধন্যবাদ।